এজনী মালিনী আৰু এজোপা ফুল। এক মালিনী আছিল, তাই বৰ যতনকৈ এজোপা ফুল গছ ৰুইছিল। তাই সেই গছজোপা নিতৌ ইমান যত্ন কৰিছিল, তথাপি তাত ফুল নুফুলে। সেইদেখি এদিন তাই ফুল গছজোপা সুধিলে, অ'গছ অ'গছ, ফুল নুফুল কিয়? গছে উত্তৰ দিলে, মই যে ফুল ফুলিব লাগে, গৰুৱেনো মোৰ আগ খাই কিয়? তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে, অ' গৰু, ফুল গছৰ আগ খাৱ কিয়? গৰুৱে উত্তৰ দিলে, গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়? অ' গৰখীয়া, গৰু নাৰাখ কিয়? ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়? এনেদৰে এফালৰ পৰা মালিনীয়ে সুধি গৈ আছে, খৰিকটীয়ে যে খৰি নিদিয়ে, মইনো দিম কিয়? অ' খৰকেতিয়া, খৰি নিদিয় কিয়? কমাৰে যে কুঠাৰ নিদিয়ে, মইনো দিম কিয়? অ' কমাৰ, কুঠাৰ নিদিয় কিয়? এঙাৰীয়াই যে এঙাৰ নিদিয়ে, মইনো দিম কিয়? অ' এঙাৰীয়া, এঙাৰ নিদিয় কিয়? মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষুণ দিয়ে কিয়? অ' মেঘ, বৰষুণ দিয় কিয়? ভেকুলীয়ে যে তুৰতুৰাই, মইনো নিদিম কিয়? অ' ভেকুলী, তুৰতুৰাৱ কিয়? বোপা ককাৰী কিটো, মইনো এৰিম কিয়? মই কৰোঁ তুৰ, মেঘে গাজে ঘূৰ, বৰষুণ আহে হুৰ। এই কবিতাৰ দৰে সাধুটোৰ লেখক হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। তেওঁক তোমালোকে নিশ্চয় চিনি পোৱা, আৰু যদি চিনি নোপোৱা তেনে তেওঁৰ বিষয়ে পঢ়িবা বা তেওঁৰ বিষয়ে মা দেউতাক সুধিবা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৱেৰে। ধন্যবাদ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৰেড ফিল্ম ষ্টুডিঅ' আছামক।